হাই গাইজ, নমস্কাৰ সকলোকে। মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই বহুদিনৰ মূৰত আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ আন এটা ৰেচিপি, যিটো বনাইছোঁ কুচিয়া মাছৰ ৰেচিপি। একে চিম্পল ৰেচিপি হয়, সকলোৱে বনাই চাগে ঘৰত। তো আজিও মই বনাইছিলোঁ, ভাবিলোঁ এবাৰ শ্বেয়াৰ কৰি দিওঁ, যিহেতু বহুদিন ভিডিঅ' দিয়া নাই। গতিকে আহক তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো এয়া লৈছোঁ মই নৰসিংহ আৰু ভেদাইলতাৰ পাত, আৰু সেইখিনি ভালকৈ ধুই লৈছোঁ। এইখিনি ধুই লৈ এতিয়া মিক্সিত মই সৰু সৰুকৈ কাটি পেলাই দি দিছোঁ। এইখিনি পিচি ল'ম, আৰু এয়া মই পিচি ল'লোঁ এইখিনি। তাৰপিছত এইখিনি পিচি মই চেকি লৈছোঁ, কাৰণ এতে বুঢ়া বুঢ়া পাত আছিলে আৰু এইবিলাক তাৰ আহবিলাক থাকি যায় পিছাৰ পিছতো। গতিকে সেইখিনি মই এনেকৈ চাকি লৈছোঁ। চাকি লৈ পেলাই এইখিনি ৰেডি হৈ গ'ল। এইখিনি ধুনীয়াকৈ এইখিনি ওলাইছে, ৰেডি হৈ গ'ল। আৰু এইফালে চাক, এয়া গুড়িখিনি, যিখিনি আহ লাগে, তো সেইখিনি মই এক চাইড কৰি থৈছোঁ। তাৰপিছত মই এতিয়া আলু আৰু কাচকল এডোখৰ মই সিজাই থৈছিলোঁ, অকণমান দিছোঁ, আৰু আলু এইখিনি সিজাই থৈ দিছিলোঁ। আৰু ইয়াতে মই কেৰাহীটো বহাই দিলোঁ। কেৰাহী গৰমো হৈ গ'ল। এতিয়া দিছোঁ মিঠাতেল একেবাৰে অকণমান দিছোঁ। এনেকুৱা ভেদাইলতা বনালে মই খুব কমেই দিওঁ। আৰু এতিয়া দিছোঁ অকণমান পাঁচফোৰণ। এইখিনি ভাজি হোৱাৰ পিছত এয়া দিছোঁ পিঁয়াজখিনিও ভাজি হোৱাৰ পিছত এতিয়া দিম আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টখিনি অকণ হালধীয়া হ'ল, কাৰণ হালধি পিচি পেলাই তাৰপিছতে পিচিছিলোঁ, আৰু সেইটো কাৰণে এনেকুৱা কালাৰ হ'ল। তাৰপিছত দিছোঁ অকণমান জিৰা গুড়ি, আৰু এইখিনি গোটেইখিনি দি ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত আলু আৰু কাচকলখিনি মই ইয়াত দি ভালকৈ ভাজি ল'ম। তাৰপিছতে দিম এতিয়া অকণমান নিমখ, নিমখখিনি দি ভালকৈ লৰাই দিম। তাৰপিছত এতিয়া দিম অকণমান হালধিখিনি দি আকৌ অকণমান ভাজি ল'ম। তাৰপিছত এতিয়া ভেদাইলতা আৰু নৰসিংহৰ ৰসখিনি অকণমান লৰাই দিছোঁ। লৰাই দি পেলাই এতিয়া অলপ অলপ কৰি মই গোটেইখিনি ইয়াতে ঢালি দিম। গোটেইখিনি দি দিলোঁ। আৰু এইফালে ভাতকেৰেলাও ভাজি আছিলোঁ, এইখিনিও হৈছে প্ৰায়। এয়া হৈছে কুচিয়া মাছখিনি, আৰু দেখিছে ইমান তেজ ওলাইছে একে। আকৌ এইখিনি লগাখিনি লৈ লৈছোঁ, এইখিনি থৈ দিছোঁ, বেছি হৈছে যিহেতু এইখিনি পিছত বনাম কেতিয়াবা। এইখিনি লাগিব আমাৰ দুজন মানুহ, গতিকে বেছি নালাগে। গতিকে এইখিনি মই নাভাজাকৈয়ে মই ইয়াত দি দিম, কাৰণ মই কুচিয়া মাছ তেনেকৈ নাভাজোঁ। আৰু এইখিনি কেঁচাই দি পেলাই ইয়াক ভালকৈ উতলাই 20 মিনিটমান উতলাই দিলে তাৰ কেঁচা গোন্ধটো নাথাকে। আপোনালোকে যদি এনেকৈ বনায় তেনেহ'লে জনাব কমেণ্ট কৰি। আৰু যদি ভাজি বনায় আপোনালোকৰ নিজৰ কথা, ভাজি পেলাই বনাব পাৰে, কিন্তু মই নাভাজোঁ বিশেষকৈ। গতিকে এইখিনি ধুনীয়াকৈ দি দিলোঁ, আৰু এইখিনি ভালকৈ উতলিবলৈ দিওঁ। এয়া আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। আৰু দেখিছে ৰেচিপিটো এনেকৈ এনেকৈ বনাইনে আপোনালোকে এনে বেলেগ ধৰণে বনাই মোক কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।